নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ। আৰু আমি টাৰ্গেট 22,000ৰ ওপৰত এইকেইদিন ভিডিঅ' বনাই আছোঁ। আৰু আছামিজ জিকে হওক, জেনেৰেল ছায়েন্সৰ কুৱেশ্যন হওক আৰু জিঅ'গ্ৰাফীৰ হওক, আছাম জিঅ'গ্ৰাফীৰ হওক, সকলোবিলাক কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ, যিবিলাক আপোনাৰ পৰীক্ষাত বাৰে বাৰে অহা আমি দেখিবলৈ পাওঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু কোনোবা যদি মোৰ ইউটিউব চেনেলটোত নতুনকৈ আহিছে, তেনেহ'লে পোনপ্ৰথমতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। চ' আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ প্ৰথমজন আয়ুক্ত কোন? হু ইজ দ্য ফাৰ্ষ্ট কমিশ্যনাৰ অফ গুৱাহাটী পুলিচ কমিশ্যনাৰেট? চ' চাৰিটাকৈ অপশ্যন দিয়া আছে। ফাৰ্ষ্ট অপশ্যন দিছে MN খাৰঘৰীয়া, খ অৰুণাভ বৰকটকী, গ জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু ঘ গায়ত্ৰী নাৰ্জাৰী। আৰু ইয়াৰে আপোনাৰ ৰাইট আনচাৰটো হ'ব জ্যোতিৰ্ময় চক্ৰৱৰ্তী। তো নেক্সট কুৱেশ্যন নম্বৰ 2, CID অসমত কোন চনত গঠন কৰা হৈছিল? CID was formed in Assam in how many years? চ' ইয়াৰে অপশ্যন চাৰিটা দিয়া আছে আৰু ৰাইট আনচাৰটো হ'ব আপোনাৰ 1913 চনত, ক 1913 চনত। কুৱেশ্যন নম্বৰ 3, কোনজন ৰাজনীতিবিদক অসমৰ আইৰণ মেন বুলিও জনা যায়? হুইচ পলিটিচিয়ান ইজ অলছ' ন'ন এজ আইৰণ মেন অফ আছাম? আৰু ইয়াৰে ৰাইট আনচাৰ হ'ব বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক অসমৰ আইৰণ মেন বুলি জনা যায়। কুৱেশ্যন নম্বৰ 4, কৃপাবৰ বৰুৱা নামৰ কাল্পনিক চৰিত্ৰটোৰ সৃষ্টিকৰ্তা কোন আছিল? হু ৱাজ দ্য ক্ৰিয়েটৰ অফ ইমেজিনেৰী কেৰেক্টাৰ নেম কৃপাবৰ বৰুৱা? আৰু ইয়াৰ আপোনাৰ ৰাইট আনচাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা কৃপাবৰ বৰুৱা বুলিও জনা গৈছিল বা চৰিত্ৰটোৰ নাম দিছিল। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? When was the first conference of Assam সাহিত্য সভা held? আৰু ইয়াৰে ৰাইট আনচাৰ হ'ব আপোনাৰ 1917 চনত। নেক্সট কুৱেশ্যন, আবাহন আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আৱাহন মেগাজিন? আৰু ইয়াৰ আপোনাৰ ৰাইট আনচাৰ হ'ব ডক্টৰ দীননাথ শৰ্মা। ডক্টৰ দীননাথ শৰ্মাদেৱ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত বা স্থাপন কৰা হৈছিল? Where are the first medical school established in Assam? আৰু ইয়াৰে ৰাইট আনচাৰ হ'ব ডিব্ৰুগড়। আৰু ডিব্ৰুগড়খনক কি বুলি কোৱা হয়? অসম মেডিকেল কলেজ। নেক্সট কুৱেশ্যন, কোনখন প্ৰাচীন চহৰক পূব জ্যোতিষাস্ত্ৰৰ চহৰ বুলি কোৱা হয়? হুইচ এনচিয়েণ্ট চিটি ইজ কল্ড দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি? আৰু ইয়াৰে ৰাইট আনচাৰ হ'ব প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ বৰ্তমান গুৱাহাটী। আগত অসমৰ পুৰণি নাম আছিল কি? প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন? হু ইজ দ্য ফাৰ্ষ্ট ওমেন ফিনান্স মিনিষ্টাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি? চ' ইয়াৰে ৰাইট আনচাৰ হ'ব অজন্তা নেওগ। অজন্তা নেওগ, আৰু বৰ্তমানেও তেখেত বিত্তমন্ত্ৰী হৈ আছে অজন্তা নেওগ। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন ৰাজ্য গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয়? হুইচ ষ্টেট ইজ নট আণ্ডাৰ দ্য গুৱাহাটী হাইকোৰ্ট? আৰু ইয়াৰে ৰাইট আনচাৰটো হ'ব মেঘালয় বা মেঘালয়া। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা? লোকসভাৰ প্ৰথমজন অধ্যক্ষ আছিল গণেশ বাসুদেৱ মাভলংকৰ। গণেশ বাসুদেৱ মাভলংকৰ। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাত অসমৰ পৰা স্থান পোৱা প্ৰথমজন মন্ত্ৰী কোন? হু ইজ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট মিনিষ্টাৰ ফ্ৰম আছাম? আৰু ইয়াৰে ৰাইট আনচাৰ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই বা সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই।
নেক্সট কুৱেশ্যন, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? দ্য হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন, আৰু ইয়াৰে ৰাইট আনচাৰ হ'ব ক মণিকোট পাহাৰ। নেক্সট কুৱেশ্যন, সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? আৰু ইয়াৰে ৰাইট আনচাৰ হ'ব দিন-ই-ইলাহী। নেক্সট কুৱেশ্যন, দেৱনম প্ৰিয় উপাধি কোনে গ্ৰহণ কৰিছিল? হু এজিউম দ্য টাইটেল অফ দেৱনম প্ৰিয়া? আৰু ইয়াৰ ৰাইট এনচাৰ হ'ব সমুদ্ৰগুপ্ত বা সমুদ্ৰগুপ্ত। কোনখন প্ৰাচীন পুৰাণত কামাখ্যা মন্দিৰৰ বিষয়ে উল্লেখ কৰা আছে? হুইচ এনচিয়েণ্ট পুৰাণা মেনশ্যন দ্য আছাম কামাখ্যা টেম্পল? আৰু ইয়াৰে ৰাইট আনচাৰ হ'ব কালিকা পুৰাণ। নেক্সট কুৱেশ্যন, কোচ ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল? হোৱাট ইজ দ্য অৰিজিনেল নেম অফ নাৰায়ণ অফ কোচ কিংডম? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব মল্লদেৱ। নেক্সট 20 নম্বৰ কুৱেশ্যন, অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়? আৰু চাৰিটা অপশ্যন আছে, বীৰপাল, চিলাৰায়, নৰনাৰায়ণ আৰু লাচিত বৰফুকন। আৰু ইয়াৰে ৰাইট আনচাৰ হ'ব নৰনাৰায়ণ। নৰনাৰায়ণক কোৱা হয় অসমৰ বিক্ৰমাদিত্য বুলি। চ' আজি আমি আছাম জিকেৰ প্ৰায় 20টা কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ। আৰু এনেধৰণৰ MCQ কুৱেশ্যন আৰু লগতে মক টেষ্ট পাই থাকিবলৈ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক। চ' আজিলৈ ধন্যবাদ। জয় আই অসম।